হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক দেখাব গৈ আছোঁ বানপানী। চহৰৰ বানপানী, কৃত্ৰিম বানপানী চবেই দেখিছে, কিন্তু গাঁৱত যিটো নদীৰ পাৰ ভাঙি পেলাই বানপানী হয়, তেনেকুৱা বানপানী দেখাম। বানপানীৰ সংহাৰী ৰূপ, কি অনিষ্ট কৰে আৰু বানপানীয়ে কেনেকৈ মানুহে এনজয় কৰে, বানপানী খচি পেলাই, গোটেইখিনি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাওক আৰু এনজয় কৰক। বহুত কৰিছে খেলা, বহুত দলং গ'ল, দলং গ'ল। সেইটো মাজত ফচি থাকিল নহয়, গাড়ীখনটো সেইটো আগতে বেক কৰি ল'ব পাৰেতো। অঁ সেইখিনি থাকি গ'ল। আছে মোৰ ওচৰত আছে দলং গ'ল। যিখন দলং যাইছে সোমাই গৈ বানপানী উঠালে গৈছে, সোমাই গৈ আছো। দলংখন ছাৰ এইফালে আমাৰ সোমাই ৰূপাই পাৰ হৈ যায় ছাৰ, দলংখন পায়। এই মোৰ থিয় থাকোঁতে বহি গৈছে, মই ৰেকৰ্ডিং কৰি আছোঁ।
ভাল আমি গাড়ীখন মানুহখনে যোৱা নাই ছাৰ, মানুহখনে যোৱা নাই, কিন্তু ইফালৰ পৰা কোনো অন্য গাড়ীও পাৰ নহয়, কোনো নাটক হৈ গ'ল। ৰেকৰ্ডিং কৰি আছোঁ ছাৰ, এইটো লাইভ দিব লাগিছিলে দেই ন, ফেচবুকত লাইভ দিব লাগিছিলে, পাহৰি থাকিলোঁ। কি হ'ল? বহুত টকা বিক্ৰী হ'ব।